বজাৰলৈ নেযাওঁনে? কিয় তই ইমানকে অথনিৰ পৰা সুধি আছ যে কিয় লাগে তোক? নাই এনেই তোক কিবা এটা আনিব দিম বুলি ভাবিছিলোঁ। কোৱা আকৌ তোক কি আনি দিব লাগে? তই আকৌ বকিবি বুলি মোৰ ভয়হে লাগিছে, সেইকাৰণে তোক ক'বলৈ ভয় লাগিছে। দে ক তোক কি আনি দিবলৈ লাগে? মোক কি লাগে জান? ৰবৰ এডাল, লিপষ্টিক এটা, নখপালিচ এটা আৰু ঢেৰ কিবা কিবি লাগে। হ'ব দে সেইটো কথা ক'বলৈনো তোৰ ভয় লাগে নে? এতিয়াই মই তোলৈ লিষ্ট এখন লিখি আনি আছো দেই, তই নাযাবি আকৌ। এই লগত আৰু শান্তি নাই, তাই কিবা এটা আনিব দিবলৈও মোলৈ ভয়। দাদা এখন লিষ্ট ল, তই মোলৈ এইকেইটা বস্তু আনিবিয়ে দেই, নানিলে কিন্তু কথা বেয়া হ'ব তোৰ। হ'ব দে, তোৰ লিষ্টখনৰ মতেই মই বস্তু আনিম দে। আজি যে দাদাই মোলৈ এগালো ষ্টাইল কৰা বস্তু আনিব, কেনে মজা। কি হ'ল মাজনী, তই ইমানকৈ হাঁহি আছ আজি? মা মোলৈ আজি দাদাই ঢেৰ ষ্টাইল কৰা বস্তু আনিব। হওক দে, তহঁত দুটা যে ইমান মৰম, তই তালৈ এনেহে ভয় খাই থাক। সিটো বহুত মৰম কৰে বুজিছ। হয় দিয়া মা, ই যে মোক ইমান মৰম কৰে, কিন্তু মোৰ কিয় জানো তালৈ ইমান ভয় লাগে। তাৰ মুখখন চালেই মোৰ ভয় লাগে। হওক দে, মানুহৰ অন্তৰত মানুহৰ প্ৰতি ভয়, মৰম, দয়া, চেনেহ এইবিলাক থাকিবই লাগে। মা, সি বাৰু এতিয়া আহি পাবনে অলপ দেৰি হ'ব? পাবহি আৰু, তই অধাটো খালিয়ে নে? ইমান অধাটো খাই নাথাকিবিচোন, আহি পাব দে। ভণ্টি, তোৰ ষ্টাইল কৰা বস্তু এইবোৰো চাচোন, তোৰ পচন্দ হৈছে নে নাই? বা ধুনীয়া বস্তু আনিলা দেই, মোৰ বৰ পচন্দ হৈছে। আগলৈও আনি দিবা দেই দাদা এনেকে। বোপা, তই আহি পালিহি, এতিয়া কিবা এটা খাবিনে? খাম দিয়া মা, কি দিয়া, আমি দুয়ে মিলি খাম। দিয়া গৈ যোৱা আমাক, কি দিয়াচোন, আমি দুইজনে খামগৈ। বল আহ, তহঁতক কিবা এটা খাই ল'ব দিম আহ। বল ভণ্টি, কিবা এটা খাইকৈ তোৰ মলা বস্তুবোৰ উলিয়াই আমি দুয়োৱে চাম দেই। দাদা, তুমি যে ইমান ভাল, মই কোৱা মতেই গোটেইখিনি বস্তু আনিলা। হ'ব দিয়া, ব'লা আমি কিবা এটা খাই এতিয়া দুয়ে ষ্টাইল কৰা বস্তুখিনি চাম দেই। ব'লা ভণ্টি, দুয়োৱে যাওঁ ব'লা।